মই ইয়াতে মই ভেলৰ আমাৰ আত্মা হে আত্মা তোৰ লগত আৰু মই নাখো বা এই উজাৰ পিছত অলপ বাকাত দিছিলোহে মাত্ৰ ৰ'দটো টিং টিংকে অল্লাকে দেখোনে বাবু মইনা শুনে উঠায়ে নাই অলপ বহুৱে ৰ মনে গোলমাল নকৰবি বাগাতি থাকো না হাও ধুন্দ উঠাই নাই দে উঠ ও দে রয়ে মাই ভাগাত ধরা বাগাত ডাঙরা অলপ হাও ভাগাৰ আৰু ক ধৰে তোৰ বহুত সময় বাগাত দিলো জি তা ভাগাৰ হে মাৰিছো উঠি কিনে তুন বিস্কুট খাবি বয়ামত আছে জগা বিস্কুট খাম হাও তুন্দা মুখ নুদাকে বিস্কুট খাই আছা য মুখ ধুবা লাগে মই তাতে পানী চানি ৰেডি কৰি থৈ দিছো য বেপাৰ কৰাটো বৰ সমস্যা হৈ গৈছে কলৰ ইমান দাম হৈছে বেচা দামতে কিনবা লাগে এখন কৰিয়ে কিবাকে ঘৰখন ঠেলি গেলতে চলি আছো বৰ টেনচন হৈ যায় ভাবলি ফেবুলাম ক গিটলি হাইত ৰহে তয়ো গোটেই সদায় মাথাটো গৰম কৰি মাৰা তোমাক ভাল লাগে অকল দেখোন না মানে বাদলক দাবা হিমো দাম আদি সেই ইতা যা জোকে যাবা আসলি যা কেনানো কলে আদি বাদলক দাইয়ে তালিম দাদাও খাবা লাগব আকালকে বাহারুদ দা কধা হে দি আইছি আপনি আইছো কাৰণে তো দেখা পাইছ দা মনাখান নে আৰু পকা কলখানি ভৰে দা বাজাৰত যাবা দেৰি হ'ব ইতা আৰু কিবা খাবা দা একেলগে হাও আজি দেখো বেছি কল নাপলাক হে পাবি ৰ কল যি দাম বেচা দামতে কিনবা লগা হয় দক আহক মই ভাত সাজি দিছো খহি হেৰি আজি দেখো বেচবা পাৰা ভাল কল নাইয়ে হে চাই ৰাখাহে আছে দেখো মাত্ৰ হেৰি বাবু মইনা কল খাংকে থাকে আপনি কল বেপাৰ কৰি কিনে দেখো তাহাক কলে খুৱাব পৰা নাই না যি একা খাই ৰাখোৱে কথাটো ময়ো নাভাবা নহয় মোৰো ইচ্ছা যাই থাকে পিছে আকাশা কল খাবা পাৰি ৰ পিছে দেখো চাউল কিনে পইচা নহ'ব কেইটাবাই লাভ হ'লে খুৱাম দে একদিন কল খান্দা খামেজি বাবু মইনা অকৰা নকৰবি তুহুন কেইটাবা বেছিকে আনলি খুৱাব দে আজি কমকে আনছি না দে মই যাং দে ইতা জক দে
কোনে ফেলোলাম তই আহিলে না মই কাদা খাবা এইটো কল নাখাং দে মই কল খালে হাগা হয় মোৰ এই চাদা আনা নাই মই এই দোকানত কিনি খা কেনে ক'লে ই দাদা কেনে দিবা নানে নবহো দে তোৰ লগত চলিকেইটাইও কল খাং খাংকে থাকে মোৰো খাবৰ ইচ্ছা যায় কিন্তু খাবাও নোৱাৰো না একা কল খালি কিমান লছ হৈ যায় মোৰ তোৰ লগত আৰু মই নাখো তই লোভ দেখে দেখে মোক এই গাছৰ ওপৰতে থাকিম মই আৰু বেটা মৰি থাক মই তোৰ লগত নাখো আৰু চালা কুকুৰ মেকুৰ খাম বুলি খায়ে ই একদিন কল খাব পৰা নাই মোক ভেলৰাম আজি কল আনি কি বাগাত দি আছা তই ভেলৰাম ভেলৰাম ই মৰলাক না কিয়ে ততে নাই দেখো অলপো কি কৰা যায় তা দোকানী দোকানেও নাই দেখো ময়ো পলবা নালগিয়া কষ্টক লগিয়া আকৌ নকৰোৱা মই ভয় কৰবা নালগে কোনিয়ে মই ভেলৰামৰ আত্মা হে আত্মা মই ওলাই আহিছো কাৰণে মৰি আছে হে কিয় ওলাই গেলি তই মই কিয় ওলাই আহিছো শুনা ইমান দিনে মই ভেলৰামৰ বডিত সোমাই আছিলো সি মোক ইমান বছৰে কল বেপাৰ কৰি কৰি কল খাম বুলি নুখলা মোৰ কিবা লভ নাই নেকি মোৰো খাবৰ ইচ্ছা যায় না সেইকাৰণে নাখো আৰু ইয়াৰ বডিত মই ই যদি নাথকে তাৰ ঘৰখন আলে বিলে হৈ যাব দেখোৱে কিবা এটা কৰবা লাগিল শুন তই যাবা নালগে তই এতে ইয়াৰ গাত সোমৌ তোক মই কল খুৱাম যিমান খা সঁচাই কবি না তই যদি না কৰা মোক সঁচাই খুৱাম একদম সঁচাই খুৱাম তই বিশ্বাস কৰ তাল টোপনি দে মালক দে কত হয় না তালো টোপনি মাৰা নাই মচি হে মতি ভয় লাগে দেখোনে মই যাম দে তেনেহ'লে খবৰ দিওঁ টোপনি মাৰলো আৰু কি সপোন দেখলো এইটো তই সপোন দেখা নাই মৰি আছিলি তই হে কি মই মৰি আছিলো মই দেখো গমে পোৱা নাই শুন তোৰ আত্মাটোই গুচি গৈছিল কল খাবা নাপাই সিয়াক গাছৰ ওপৰৰ পৰা মই মাতি আনছো ইটা তই কল খা বাপৰে কলখিনি খাবা নৰা এখিনি বেছিহে মই চাউল কিনবা পাৰিম শুন ইটা কলহে কি দামত বেচিছা কচোন ইটা এই ডাঙৰ কল না অলপ বেছি দাম লওঁ 40 টকা দিলে হ'ব দে আৰু এলা সৰু না 30 দিলে হ'ব দে 30 আৰু এটা 40 100 টকা হলি না হৈ পিছে তই গোটাই কল নি কি কৰবি খোৱা মানুহে নাই দেখো ইটা তই এই 100 টকাটো লও আৰু এই ডাঙৰ ৰাখা তই ঘৰক নি 30-40 লগত খাবি আৰু এখনি মই না বুজি পাইছা না বনাই কথাটো মৰা মানুহ বহি আছে দেখোন পাইছো বুজি মোৰ পইচাও নেগাল কলো খাবা পালো তই আৰু কৈছা লতৰাম
ই কি বদমাছ চলে মিছা কথা কৈছে মোক যদি ভিডিঅ' চাই ভাল পাইছে লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰক আৰু বহুত বহুত শ্বেয়াৰ কৰি দিব দিয়ক আৰু লাইকটো কৰি দিব আৰু দেখছি না মোৰ মনত বেছি কল খোৱা পৰা নাই সেইকাৰণে এতিয়া কল খাই আছোঁ ৰ'ব